দেখিছে বন্ধু বান্ধৱীসকল, আমি ইয়াত আজি সৰুকৈ এটা পিকনিক খাইছোঁ। আমাৰ ওচৰৰবিলাকে আমাৰ চাৰিঘৰে আমি মিলি খাইছোঁ। প্ৰতি বছৰে আমি ইয়াৰ পৰাই আমাৰ নতুন বছৰৰ পিকনিকটো আমি আৰম্ভ কৰোঁ, নতুন বছৰক আদৰিবলৈ। আৰু এনেকৈ আমি সকলোৱে মিলিজুলি আৰু আজি এটা পিকনিক খাইছোঁ, বনভোজ আজি আৰম্ভ কৰিছোঁ। তাৰপিছতে আমি কলৈ যাম, তাৰপিছতহে আমি এটা প্লান বনাম। গতিকে ইয়াৰ পৰা আমি সকলোবোৰ আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে চাই যাব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া পিকনিক স্থলীলৈ গৈ আছোঁ আমি। পোৱালীকেইটা কিমান ফূৰ্তি কৰিছে দেখিছেনে? এয়া চাহ বনাইছোঁ, এতিয়া আগতে চাহ খাই ল'ম, তাৰ পাছতহে বাকীবোৰ। মাতিছে মানুহে দেখা নাই। कैमरामैन तो गाइस देखिए यहाँ पे ये बहुत बड़ा गड्ढा है, इसमें से अच्छे से जाने के लिए धीरे से नाम कैमरामैन जल्दी फोकस करो। जंगली निवासी लोग, जंगली निवासी ये जंगली निवासी के आदमी लोग, जंगली निवासी ये लोग देखिए कैसे तरफ खाना बनाते हैं ये लोग। ये जंगली निवासी का मेन मुख्य। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা, হৃদয় অফিচিয়েল। एडो इनका बच्चा इस तरह वो घना जंगल। इन लोगों ने मुझे एक रात के लिए यहाँ में रहने के लिए निमंत्रण किया है। लेकर अगर काफी बुरबेल की ये पान को इतने सारे আমাৰ প্ৰাঞ্জলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। এয়া মাংস হৈ আছে, দালি হ'ল, এইবোৰ ভাত, এয়া এইবোৰ গান শুনি এনজয় কৰি আছে সকলোৱে একেলগে। নাচা আকৌ বেটা, ঐ বেটা। এইফালে এয়া মাংস হৈ গ'ল আমাৰ। কালাৰটো কেনেকুৱা লাগিছে ক'ব দে। ৰান্ধনি মই হয় বিজুমণি হাজৰিকা। ভক্তি
বনভোজটো সকলোৱে কমেণ্ট কৰি জনাব দেই আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব